নমস্কাৰ বন্ধু বান্ধৱীসকল, কোচিং হাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম ভূগোলৰ ওপৰত এইটো আমাৰ দ্বিতীয় ভিডিঅ'। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, জিঅ'গ্ৰাফিকেলি আসাম কেন বি ডিভাইডেড বাই হাউ মেনি টাইপছ? ভৌগোলিকভাৱে অসমক কিমান প্ৰকাৰেৰে ভাগ কৰিব পাৰি? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 3 ইজ দ্য কাৰেক্ট এনচাৰ। Question number 2, Assam falls in which climate region? অসম কোন জলবায়ু অঞ্চলত পৰে? ইয়াৰে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, মনসুন ক্লাইমেট। Question number 3, এভাৰেজ ৰেইনফল অফ আসাম ইজ? অসমৰ গড় বৰষুণৰ পৰিমাণ কিমান? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 200 সেন্টিমিটাৰ। Question number 4, হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা? বৰদৈচিলাৰ আনটো নাম কি হয়? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন সি, টি শোৱাৰ। Question number 5, হু প্ৰটেক্টছ আসাম ফ্ৰম কোল্ড পোলাৰ উইণ্ড ইন উইণ্টাৰ? শীতকালত ঠাণ্ডা মেৰু বতাহৰ পৰা অসমক কোনে ৰক্ষা কৰে? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, হিমালয়া। Question number 6, হুইচ পাৰ্ট অফ আসাম ৰিচিভছ ভেৰি লিটল ৰেইনফল? অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, লামডিং। Question number 7, who is famously known as forest man of Assam? অসমৰ অৰণ্য মানৱ বুলি কোনে বিখ্যাতভাৱে পৰিচিত হয়? এইটো আমি সকলোৱে জানো। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব আপোনাৰ যাদৱ পায়েং। Question number 8, পপুলেশ্যন ডেন্সিটি অফ আসাম ইজ? অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান সুধিছে? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন এ, 398 স্কুৱেৰ পাৰ কিলোমিটাৰ। মানে প্ৰতি কিলোমিটাৰৰ স্কুৱেৰ কিলোমিটাৰৰ মূৰে মূৰে আমি 398 জন লোক দেখিবলৈ পাওঁ। Question number 9, হোৱাট ইজ দ্য ষ্টেট ড্ৰিংক অফ আসাম? অসমৰ ৰাজ্যিক পানীয় কি? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, টি, মানে চাহ অসমৰ ৰাজ্যিক পানীয়। Question number 10, হোৱাট ইজ দ্য পজিশ্যন অফ আসাম বেছড অন জিঅ'গ্ৰাফিকেল এৰিয়া এমং অল 7 ষ্টেট? গোটেই 7খন ৰাজ্যৰ ভিতৰত ভৌগোলিক এলেকাৰ ভিত্তিত অসমৰ অৱস্থান কি? মানে অসমখন কিমান ডাঙৰ সেইটো সুধিছে। গতিকে ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, ছেকেণ্ড, আৰু প্ৰথমখন হ'ল অৰুণাচল প্ৰদেশ। Question number 11, টোটেল লেণ্ড অকুপাইড বাই আসাম ফৰেষ্ট ইজ? অসমৰ বনাঞ্চলত দখল কৰি থকা মুঠ ভূমি হ'ল, কাৰেক্ট এনচাৰ হ'ল ইয়াৰে আপোনাৰ অপশ্যন এ, 26,830 স্কুৱেৰ কিলোমিটাৰ। Question number 12, ডিউৰিং ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্টছ আসাম হেড? ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল? ইয়াৰে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, 13, মাত্ৰ 13খন জিলা তেতিয়াৰ সময়ত অসমত আছিল। Question number 13, এট প্ৰেজেণ্ট দেয়াৰ আৰ হাউ মেনি ডিষ্ট্ৰিক্ট অফ আসাম? অসমত বৰ্তমান কিমানখন জিলা আছে সুধিছে? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 31খন। বহুতে এইটো ভুল কৰে 35খন লিখে, কিন্তু 2022ত আমাৰ 4খন ডিষ্ট্ৰিক্ট উঠাই লোৱা হৈছিল। গতিকে ইয়াৰে আপোনাৰ কাৰেক্ট এনচাৰ 31খন হ'ব। Question number 4, হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইজ ন'ন এজ ৰিভাৰ আইলেণ্ড? তলৰ কোনখন জিলাক নদীদ্বীপ বুলি জনা যায়? ইয়াৰে আপোনাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, মাজুলী, আমি চবেই জানো। Question number 15, ইন হুইচ ইয়াৰ মাজুলী ডিষ্ট্ৰিক্ট ৱাজ ফৰ্মড? কোন বছৰত মাজুলী জিলাখন গঠন হৈছিল? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, 2016ত। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।